নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে 26 মাৰ্চ 2026। আজি হৈছে ৰাম নৱমী, মানে আজিৰ দিনটোত প্ৰভু শ্ৰীৰামৰ জন্ম হৈছিলে। চৈত্ৰ নৱৰাত্ৰিৰ নৱমী তিথিৰ দিনা মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰীৰামৰ জন্ম হৈছিলে। আমি যদি প্ৰভু শ্ৰীৰামৰ জীৱনটো ধ্যান দি চাওঁ, তেতিয়া আমি দেখো যে তেওঁৰ জীৱনত ৰজা হৈও কিমান সংঘৰ্ষ আছিলে। যিখিনি সময়ত তেওঁ ৰজা হৈ সিংহাসনত বহিব ওলাইছিল, সেইখিনি সময়তে তেওঁ 14 বছৰ বনবাস কটাবলগীয়া হ'ল। বনবাসত থকা সময়ছোৱাত তেওঁৰ জীৱনত বিভিন্ন ধৰণৰ বাধা আৰু সংঘৰ্ষ আহিছিলে। তাৰে ভিতৰত চবতকে ডাঙৰ বাধা আৰু সংঘৰ্ষটো হৈছে দেৱী সীতাক ৰাৱণৰ লংকাৰ পৰা উদ্ধাৰ কৰি অনাটো। ৰাৱণক বধ কৰাৰ পিছত যেতিয়া তেওঁ অযোধ্যাৰ ৰজা হ'ল, তেতিয়াও তেওঁৰ জীৱনত বহুত সংঘৰ্ষ আহিছিলে। প্ৰভু শ্ৰীৰামৰ চৰিত্ৰটো অনুসৰি তেওঁ কোনো এটা পৰিস্থিতিতে বেয়াকুল হৈ উঠা নাছিলে। প্ৰভু শ্ৰীৰামে শান্ত আৰু গম্ভীৰ চৰিত্ৰটো গ্ৰহণ কৰি সকলো ধৰণৰ বাধা আৰু সংঘৰ্ষবোৰ অতিক্ৰম কৰিছিলে। আমি চেষ্টা কৰিব লাগে তেওঁৰ চৰিত্ৰটোৰ এটা গুণ হ'লেও আমাৰ শৰীৰত গ্ৰহণ কৰিবৰ কাৰণে। আজি ৰাম নৱমীৰ দিনা আমি সকলোৱে যিমান পাৰো ৰাম নাম জাপ কৰিব লাগে। শ্ৰীৰামৰ মন্ত্ৰটো হৈছে ওম ৰাম ৰামায় নমঃ। ইয়াৰ উপৰিও ৰাম স্তুতি আৰু ৰাম কৱচৰ পাঠ কৰিব লাগে। আপোনালোকৰ যদি কিবা সময়ৰ অসুবিধা আছে, তেতিয়াহ'লে কোনো কথা নাই, আপোনালোকে এনে অহা যোৱা চলা ফুৰা কৰি থাকোঁতেও ৰাম নাম ল'লেই হ'ল। আৰু মন্ত্ৰ কৱচ আদিৰ যদি পাঠ কৰে, তেতিয়াহ'লে আসনত বহি কিনে কৰিব লাগে। নহ'লে আৰু এটা কাম কৰিব পাৰে, অলপ সময় উলিয়াই এখন বহীত ৰাম নাম লিখা আৰম্ভ কৰিব পাৰে। কোৱা হয় যে ৰাম নাম লোৱাতকৈ ওপৰত হৈছে ৰাম নাম লিখাটো। আপোনালোকৰ যদি কিবা বিশেষ মনোকামনা আছে, তেতিয়াহ'লে মনোকামনাটো মনত ৰাখি ৰাম নাম লিখিলেই হ'ল। তেতিয়া সোনকালে আপোনালোকৰ মনোকামনাটো পূৰ্ণ হ'ব। তেতিয়াহ'লে আজি ৰাম নৱমীৰ দিনা যিসকলে পাৰে পূজা কৰক, আৰু যিসকলৰ হাতত সময়ৰ অসুবিধা সিহঁতে ৰাম নাম জাপ কৰিলেও হ'ব। আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ। আশা কৰোঁ প্ৰভু শ্ৰীৰামে আপোনালোকৰ জীৱনবোৰ মংগলময় আৰু সুখময় কৰি তোলে। জয় শ্ৰীৰাম।